অসমৰ বিভিন্ন অঞ্চলত বৰ্তমান প্ৰকৃতিৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বতাহ ধুমুহাৰ লগতে কাৰ্বি আংলং জিলাৰ কয়লা মাটিৰ আজি শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। Picture. আধা ঘণ্টাৰ পাছত এতিয়া আধা ঘণ্টাৰ পিছতো এইদৰে আছে চব। এতিয়া 40 mm হৈ আছে। এইবিলাক টিংটো ভাঙি পেলালে, সব খতম। টিং চিং সব ভাঙি দিলে। দেখলাম চক পুরা আছে।